আৰু কাগজ পাওঁ ঠিক আছে ঘ নম্বৰ প্ৰশ্নটি হৈছে ঘ নম্বৰ প্ৰশ্ন আমি উশাহ লোৱাৰ ক্ষেত্ৰত উদ্ভিদে কেনেদৰে সহায় কৰে আমি উশাহ লোৱাৰ ক্ষেত্ৰত উদ্ভিদে কেনেদৰে সহায় কৰে ঠিক আছে ঘ নম্বৰ প্ৰশ্নটি আমি উশাহ লোৱাৰ ক্ষেত্ৰত উদ্ভিদে অক্সিজেন গেছ গ্ৰহণ কৰি এঙাৰ গেছ বা কাৰ্বন ডাই অক্সাইড এৰি দিওঁ আৰু উদ্ভিদে কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰি অক্সিজেন এৰি আমাক উশাহ লোৱাত সহায় কৰে ঠিক আছে উঙ নম্বৰ প্ৰশ্ন এতিয়া উঙ নম্বৰ প্ৰশ্নলৈ আহা কোনবোৰ গছৰ আঁহৰ পৰা কাপোৰ তৈয়াৰ কৰা হয় কোনবোৰ গছৰ আঁহৰ পৰা কাপোৰ তৈয়াৰ কৰা হয় ঠিক আছে উঙ নম্বৰ উত্তৰটি হৈছে কলগছ বাঁহ গছ আদি আঁহৰ পৰা কাপোৰ তৈয়াৰ কৰা হয় কলগছ বাঁহগছ আদিৰ আঁহৰ পৰা কাপোৰ তৈয়াৰ কৰা হয় ঠিক আছে প্ৰথম প্ৰশ্নটো হৈছে গছৰ পাত কিয় সেউজীয়া দেখি গছৰ পাত কিয় সেউজীয়া দেখি ইয়াৰ উত্তৰটি হৈছে উদ্ভিদৰ পাতত ক্লৰোফিল বা পত্ৰহৰিত কণা নামৰ এবিধ পদাৰ্থ থাকে বাবেই গছৰ পাত সেউজীয়া দেখি ঠিক আছে উদ্ভিদৰ পাতত ক্লৰোফিল বা পত্ৰহৰিত কণা নামৰ এবিধ পদাৰ্থ থাকে বাবেই গছৰ পাত সেউজীয়া দেখি দ্বিতীয় কেইবিধমান শস্যৰ নাম লিখা ঠিক আছে তোমালোকে এইটো নিজে কৰিবা যিহেতুকে প্ৰশ্নটিৰ উত্তৰ একেবাৰে সহজ গতিকে তোমালোকে এটি নিজে কৰিবলৈ চেষ্টা কৰিবা